सिंध गुजरात मराठा द्राविड उत्तर बंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जाने तव शुभ आशीष मांगे गाहे तव जय गाथा जय गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे बंदी 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 अरे तो खाना रेडी हो ना কি যে করি থাকে নহয় এজনী বন্তি আমার কিন্তু দেরি হব কৈ দিছো হৈছে দাদা আৰু অলপ সময় দেউতাও আহি নাপালেহি নহয় কি যে হ'ব আৰু ঐ ৰচুন তই ইমান কলকাতা লগাই আছো কচোন বাৰু ইণ্টাৰভিউ 10 বজাৰ পৰা হ'ব এতিয়া হাতততো বহুত সময় আছে ঐ এইবোৰ কামত অলপ এডভান্স হ'ব লাগে বুজিছা নাই ডিচিপ্লিনৰ কথা আছে তো ইণ্ডিয়ান আৰ্মিৰ কথা আৰু ইণ্ডিয়ান আৰ্মিৰ চাকৰি ইণ্টাৰভিউ দিবলৈ ওলাইছোহে ডিচিপ্লিনৰ কথা চিন্তা কৰিলি ন সাৱধান বাওঁ মোৰ লেফ্ট ৰাইট ৰবি সপ্তাহ নকৰ তোক এইবোৰ কাৰণতে মই বৰ বেয়া পাওঁ আৰু কিবা এটা চিৰিয়াছ মুহূৰ্তত তই কেৱল টেংলাই কৰিব জানো হ'ব দে হ'ব মহাপণ্ডিত দেখাব নালাগে তোমালোকৰ কাজিয়া লাগিব হলেই নে অন্তত আজিৰ দিনটোত অলপ শান্ত হৈ থকাচোন শুনিছনে নাই তাৰ কথাবোৰ হ'ব এতিয়া কাজিয়া বন্ধ কৰা দুই বন্ধু লগ হৈ ইণ্টাৰভিউ দিবলৈ ওলাইছা ইণ্টাৰভিউ যাতে ভাল হয় সেইটো চিন্তা কৰা যোৱা দাদা তোমাক ভাত দি থৈ আহিছো নিজে খালি ভালকৈ পেটত চলাই অহা নাই জানো মই আহি আছো যা সোনকালে যা তাক কিন্তু মানিছো কথাই প্ৰতি কেৱল কাজিয়া পেচাল এই কাজিয়া নহয় এইবোৰ ধেমালি ইমান অভিমানবোৰৰ মাজত আমি বুজাব নোৱাৰা আনন্দ পাওঁ জানা তথাপি তোমালোকৰ কাৰবাৰবোৰ কিন্তু অদ্ভুত দুয়োজন লগালগি হোৱা মানে এখন ৰামায়ণ বাৰু আমাৰ কথা বাদ দিয়া নিলমে ক'লে তোমাৰ বোলে পঢ়া শুনা অলপ বেয়া হৈছে পঢ়া শুনা কৰিবলৈ এটা আনন্দমুখৰ পৰিৱেশ লাগে চন্দন দা ঘৰখনত বৰ্তমান অভাৱৰ ৰাজত্ব যিখনে চাওঁ সেইখনে কেনেকৈ চিন্তা কৰিবা নহয় তুমি এনেকুৱা কৰিলে নহ'ব ভালকৈ তুমি এনেকৈ পাছ কৰিব লাগিব অন্ততঃ মোৰ বাবে চন্দন দা তোমাক কৈ দেখাই সপোনবোৰ তুমি ভাঙি যাবলৈ কেতিয়াও নিদিব সপোন ময়ো দেখো চন্দন দা কিন্তু বাস্তৱৰ ওচৰত হেৰাই যায় তাৰমানে তোমাৰ মনৰ পৰা মুখত তুমি হেৰাই যাবলৈ দিবা নেকি সেয়া জানো সম্ভৱ মোৰ মনৰ মাজত তুমি জেৰে কৰিহে বহি আছা তোমাক হেৰাই যাবলৈ দিওঁ কেনেকৈ এইবোৰ এতিয়া এৰা ইণ্টাৰভিউ ভালকৈ দিবা আৰু বেয়া হ'ব বুলি কিয় ভাবিছা কোৱা ৰিটায়াৰ্ড আৰ্মি জগদীশ চৌধুৰী ল'ৰা মোৰ প্ৰতিটো পঞ্চায়তৰ লগত ভাৰতীয় সৈন্য বাহিনীৰ গন্ধ মিহলি হৈ আছে গতিকে চাবা এই বিভাগত মই এপইণ্টমেণ্ট ল'মেই ল'ম ঠিক কৈছা চন্দন বোপা ঠিক কৈছা ময়ো বিচাৰো তুমি তোমাৰ দেউতাৰ আদৰ্শক লৈ দেশৰ সেৱা কৰি যোৱা বৰিকা কেনিবা কৈছিল নেকি তোমালোক ইণ্টাৰভিউ দিবলৈ নাযাবা জানো আমাৰ ইয়াৰ হাতত এই পইচা কেইটামান লাগিব নহয় তাকে বিচাৰি গৈছিলো ৰতন ঠিকাদাৰ বোলে ইহঁতৰ লগতে সেই টাউনলৈ যাব সিয়ে টকা 1000 তাৰ হাতত দিম বুলি কৈছে হিচাপে লোকৰ হাতৰ পৰা কিয় বিচাৰিব লাগে বৰদেউতা মোৰ হাতত আছে নহয় ধৰা বন্ধু কৰা বুলিনো আৰু কিমান সহায় কৰিবা কোৱাচোন তোমাৰো খৰচ পাতি আছেতো এনেকৈ ক'লে বৰ বেয়া পাওঁ বৰদেউতা জানো তুমি আঘাত পাইছা কিন্তু দেউতাক হিচাপে সিহঁতৰ অভাৱৰ সন্মুখীন হ'বলৈ দিয়াটো মোৰ জানো চৰম ব্যৰ্থতা নহয় আৰু মাজনী সকলোৰে আগত এইবোৰ কথা নকওঁ নহয় চন্দন বোপাটো মোৰ নিজৰ ল'ৰাৰ দৰে তাৰ দেউতাকৰ লগত মই বাল্য বন্ধু এতিয়াও সেই বন্ধুত্বৰ আপোনতাখিনি জীয়াই আছে গতিকে নিজৰ আত্মীয়ৰ আগত সুখৰ কথাবোৰ ক'বলৈ সংকোচ কৰিব লাগে নে বাৰু দেউতা আপুনি আহিল মই যাবলৈ ৰেডি ঈশ্বৰক চিন্তা কৰি ইণ্টাৰভিউটো দিবি ৰতন ঠিকাদাৰে তোৰ খৰচ পাতিখিনি দিব মই তাক ভালকৈ বুজাই কৈ আহিছো বল চন্দন আমি যাওঁ আহোঁ দেউতা ভগৱানে আপোনালোকৰ অভাৱবোৰ দূৰ কৰিব ইমান চিন্তা কৰিব নালাগে জুৰি আমি যাওঁ মাজনী বলক দেউতা চাহ জলপান খাই লওঁগৈ একো খাবলৈ মন যোৱা নাই তই খা গৈ যা মোৰ মনটো বৰ ভাল নহয়
কিয় দেউতা? তাক মই সৈন্যবাহিনীত ভৰ্তি কৰিব খোজা নাছিলোঁ, কিন্তু সমস্যাই আজি মোক জুৰুলা কৰিছে। তাক সেই বিদেশত থাকিবলৈ দি আমি জানো শান্তিৰে জীয়াই থাকিব পাৰিম মাজনী? সোনকালে যা, সময়ৰ কাম সময়ত কৰিব লাগে। নহয় মানে তুমি আৰু কিবা আনিবলৈ কোৱা নেকি? কি কি আনিব লাগে? এই মাছ, কলদি, মোৱা মাছ, শাক পাচলি আৰু আনিবলৈ কিবা সোনকালে যা, সোনকালে গৈ লৈ আছো। আজি আমাৰ কিমান আনন্দৰ দিন নাজানো নেকি? মোৰ একমাত্ৰ ল'ৰা আৰু বাল্য বন্ধুৰ ল'ৰাৰ একৈশ লেটাৰ লগে আহি গৈছে। এৰাটো ডাঙৰ হয় না, সেইকাৰণে ৰাইডে খানা লিষ্টখন বৰ দীঘলকে দিছে। পলম কৰি থাকিব নালাগে, যা যিমান পাৰো সোনকালে লৈ আহো। হয়নে? আজি দেখোন চাহ জলপান খাবলৈ মাতিব লগা হ'ল। দৈকণ টেঙাই হ'ব এতিয়া। আজি টেঙাই দৈ খোৱাৰ দিন বুলি ভাবিছা নেকি? মিঠা খাব লাগে আজি, বুজিছা? মিঠা মনত ৰৈ যোৱা থৈ মিঠা খাব লাগে, মিঠা। মই কিন্তু ইমান আনন্দ পোৱা নাই। একমাত্ৰ ল'ৰাটোক দেশে বিদেশে ঘূৰি ফুৰিবলৈ মই এৰি দিয়া পক্ষপাতি নহওঁ। আৰ্মি চাকৰিৰ বাহিৰে সি জানো অন্য কিবা এটা চাকৰি যোগ্য নহয়? যোগ্য নথকা নহয় মীনাক্ষী, মোৰ ল'ৰা পলিটিকেলত এনে, কিন্তু মই এজন ইণ্ডিয়ান আৰ্মিৰ পৰা অৱসৰ লোৱা মানুহ। গতিকে মোৰ ল'ৰাকো মই এজন দায়িত্বশীল আৰ্মি অফিচাৰ কৰিব বিচাৰো। আপোনাৰ কথা বুজি পাওঁ, কিন্তু মাকৰ মনে কোনো সন্তানক চকুৰ আঁতৰত থকাটো সহ্য কৰিব নোৱাৰে। হ'ব হ'ব, তুমি ইমান চিৰিয়াছ হ'ব নালাগে, সময়ত চব ঠিক হৈ পৰিব। যোৱা যোৱা, ৰঘুকে আহি পাই যাব এতিয়া। তুমি এতিয়া খোৱা বোৱাৰ স্পেচিয়েল যোগাৰ কৰা গৈ যোৱা। আৰু মাছ নে মাংস বনাবলৈ দিছ গৰু? আৰে আজি দেখোন গৰুটো একো মাতবোৰ নিদিয়াকৈ চিধা ভিতৰলৈ সোমাই আহিল। অন্য দিনা চোতালৰ পৰা তাৰ যিহে তেটো বলা চিঞৰ, আৰু মই পগলা হলো বুলি ভাবিছ নেকি? আনৰ চোতালত চিঞৰি বাকৰি ফুৰিবলৈ কি হ'ল? এতিয়া ৰৈ আছ যে গৃহিণী শৰাই এখন আনিবলৈ কোৱা আকৌ। দেখা নাই আলহী আহিছো? আলহী? বহক বহক, আহিয়ে বহুৱালিখন কৰিব নালাগে, মই চাহ কৰোঁগৈ। এৰা বৰ ভাগৰ লাগি আহিছে, ফুৰিবও নোৱাৰা হৈছো, বয়স হ'ল নহয়। আৰু বুঢ়া বুলি ভাবি নিজকে আলৰ কৰি নলবিও পাগল। মোক দেখা নাই এই বয়সতো কেনেকৈ মই সতেজ হৈ আছো? 50 বাৰ, বুজিছ? কি এই 50 বাৰ মই সেই বুকডাউন মাৰিব পাৰো এতিয়াও। আৰু তোৰ তেজৰ কথা অলপ বেলেগ। ফৌজি মানুহ তই, না তোৰ কিবা অভাৱ আছে না কিবা চিন্তা আছে। মইতো সেই তোৰ দৰে নহওঁ। বয়সে বুঢ়া নকৰিলেও অভাৱে মোক বুঢ়া কৰিছে। হ'ল নে তোৰ মহাভাৰতখন মেলিবলৈ? এই অভাৱৰ কথাকৈ দুখ কৰাটো তোৰ স্বভাৱে হৈ পৰিছেও। এতিয়াৰ পৰা অভাৱৰ লগত তই আৰু যুঁজিব নালাগে। ল'ৰাৰ এপইণ্টমেণ্ট আহিল যেতিয়া কিহৰ চিন্তা আছে কচোন? ভাবিছিলো তই ল'ৰাৰ চাকৰি হোৱাৰ আনন্দ মোৰ লগত পঢ়ি অলপ ফূৰ্তি কৰিবলৈ আহিছ, কিন্তু তই আহি দুখ কৰিবলৈ আহিছো বুলি তোক কোনে ক'লে? পিছে ইহঁত ভাল ক'ত? আমাৰ নীলম ইয়াতে থকা নাই জানো? আছিল অলপ খবৰ আগলৈকে দুইটা ইয়াতে আছিল। কেনিবা গ'ল? তোৰ ছোৱালীজনীকো দেখা নাই যে। তাই বোলে কিবা কলেজত ফাংচন আছে। ভালেই কৰিছে দে, এই ফাংচন গান বাজানা এইবোৰত লাগি থাকিলে মনবোৰ কিবা ভাল হৈ থাকে, ৰঙিয়াল হৈ থাকে। পিছে শুন, তোৰ মনটো এতিয়াৰ পৰা ৰঙিয়াল হৈ থাকিব লাগিব। কিন্তু হেৰ' জীৱনৰ সৰহখিনি দিন দুখতেই পাৰ হলো। এতিয়া শেষ বয়সত কিনো ফূৰ্তি কৰিবি? মাকজনী গুচি যোৱাৰ পৰা কমখন কষ্ট কৰি ল'ৰা ছোৱালী দুটাক ডাঙৰ কৰিছোনে বাৰু? আজি ল'ৰাৰ চাকৰি হোৱাৰ খবৰটো মাকে যদি শুনিবলৈ পালেহেঁতেন। সেয়া আকৌ আৰম্ভ কৰিলি নে তই? আৰু মোৰ নহয় ডাঙৰ একেবাৰে শেষ মুহূৰ্ততহে বজাৰৰ মালখিনি পাইছোগৈ। মাছটো আহে ভাল কথা, যিখন বজাৰ কৰি আনিছো নহয়, খাই চালেহে বুজিব কিমান এতিয়াই কৰি দিলে খানা মজাই নাথাকিব। ভাতৰ টেবুলত বহি সুধি এইখন কিহৰ মাটি, সেইখন কিহৰ মাটি, এইখন কিহৰ জোৰ, সেইখন কিহৰ জোৰ, এফালৰ পৰা কৈ যাম বাপেকে। তাৰমানে খানা আয়োজন আছে নেকি? আছে, বিৰাট খানা হ'ব এতিয়া, বিৰাট খানা। সিহঁতৰ এপইণ্টমেণ্ট আহিছে আৰু ফূৰ্তি
নকৰিম খানাৰে খাম সেইটো কেনেকুৱা কথা হে বুদ্ধি এলেকা আজি ৰজন জনাই দিম বাপেকে ভাত পানী হয় মানে আমি দুইটাই পুখুৰীৰ পাৰত বহি অকণমান ধেমালি কৰোঁ গ'ল পুখুৰীৰ পাৰত সেই বগৰীৰ পাৰত বহি ল'ম অতীতৰ ৰোমান্টিক কাহিনীবোৰক মনত পেলাম নে কি কয় তুমি নিমাত হৈ আছা যে সঁচা চন্দনদা মুখৰ মান মোৰ হেৰাই গৈছে কাইলৈ তোমালোক যাবাগৈ মই বৰ অকলশৰীয়া হৈ পৰিম দাদা হ'ল মোৰ শৈশৱৰ লগৰী আৰু তুমি মোৰ হৃদয়ৰ লগৰী হঠাৎ লগ এৰি তোমালোক গুচি গ'লে মই বৰ কষ্টত দিন কটাব লাগিব তোমাৰ পৰা আঁতৰত থাকিলে মোৰ ভাল লাগিব কোৱা কিন্তু কি কৰিম দেউতা আৰ্মি মানুহ মোকো তেখেতে আৰ্মিত জইন কৰাটোকে বিচাৰিছিল সেয়েহে এপইণ্টমেণ্ট লেটাৰখন নিজে আনি দিছে মই যদি তোমাৰ কথা ভাবি কেঞ্চেল কৰোঁ দেউতাই জানো আঘাত নাপাব কোৱা তুমি বহুত দূৰলৈ গুচি যাবাগৈ মোক পাহৰি নোযোৱাতো তোমাক পাহৰাটো এই জনমত একেবাৰে অসম্ভৱ জানা ট্ৰেইনিং কৰিব দিয়া তাৰপিছত সদায় তোমাক মোৰ কাষত ৰখাৰ ব্যৱস্থাটো কৰিম চন্দনদা মই যদি কৃষ্ণ তুমি রাধা তোমার কিবার যমুনা মেঘালী সরি সুখ দিছি না হর করি মেঘালী সরি সুখ দিছি না হর করি ওষুধ ভরা যমুনা ময়া
मजा आ गया कल में रखी हुई क्या बोले यही वक्त एक ठीक होना जाना बहुत कम हुई কেনেকৈ কম যোৱা গৈ বুলি দুখ লাগিলেও যাবলৈ দিবই লাগিব মাজনী কৰ্মব্যস্ত এই পৃথিৱীত মানুহ যন্ত্ৰৰ দৰে ঘূৰি ফুৰিবই লাগিব বাধা দিলে হ'ব জানো বৰিতা ঘৰলৈ যোৱা চন্দন মইনা দেউতাৰে বাট চাই আছে চাগৈ যাওঁ বৰিতা কালিলৈ যোৱাৰ সময়ত আশীৰ্বাদ দিবলৈ যাব কিন্তু যাম যাম কিয় নেযাম দেউতাৰ লগত মই কথা পাতি আহিছো নহয় কালিলৈ আমি দুয়োটাই তোমালোকক ষ্টেচনত থৈ আহিমগৈ আহো জুই মাজনী তহঁতৰ কথাবোৰতো মই নজনা নহয় বৰ সুখী হ'ম তই মোৰ বন্ধুৰ ঘৰত বোৱাৰী হৈ থাকিলে সময় আহকচোন বাৰু আমি আগবাঢ়িম নহয় চাহ একাপ খাব নেকি দেউতা নালাগে দে কষ্ট কৰিব ইয়াৰ কাপোৰ কানিবোৰ ঠিক কৰিলি নে ঘৰত নাই হ'বলা পেহীহঁতৰ ঘৰলৈ গৈছে যাওক দে যাওক সকলোকে মাতবোল কৰি আহক কেতিয়াকৈ ঘূৰি আহিব পাৰে তাৰতো কোনো ঠিকনা নাই মই ভাবিছিলো ৰতন বহা ৰতন বহিবলৈ মোৰ হাতত সময় নাই ছাৰ বিশেষ কথা এটাৰ বাবে মই আহিলো কোৱাচোন কি কথা ছাৰ আপোনাৰ অৱস্থাটো দেখি কথাটো ক'বলৈ অলপ বেয়াই লাগিছে তথাপি নকলেতো মোৰ বাক্যখিনি মই নাপাওঁ আপোনাৰ পৰা পাব লগা টকাখিনি হিচাপটো নিশ্চয় মনত আছে 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 ৰতন কিয় নাথাকিব বুজে মোলে হিচাপ কৰিলে 50,000 মান নহ'ব জানো কি কথা কোৱা হে তুমি চিনাকি মানুহ বুলি তুমি বিপদত সহায় কৰি আহিছা ইয়াৰ ফুট ধৰিব লাগে বুলিতো তুমি আগতে মোক কোৱা নাছিলা অ' ছাৰ মই বিজনেছ কৰা মানুহ ছাৰ গতিকে দামৰ ষ্টাইলবিলাকো সেই বিজনেছৰ লেখিয়াই আৰু টকাখিনি মোক লাগে ছাৰ তুমি ইমান সুবিধা পাতি বুলি মই ভবা নাছিলো হ'ব যোৱা হ'ব আৰু কেইদিনমান তুমি অপেক্ষা কৰাগৈ মই নিজেই তোমাৰ হিচাপ মতে পৰিশোধ কৰিম যোৱা মই কিন্তু আৰু বেছিদিন অপেক্ষা কৰিব নোৱাৰো ছাৰ কথাটো মনত ৰাখি থলে ভাল এসপ্তাহমান সময় দিলো আৰু আপোনাক সময়মতে নাপালে কিন্তু মোৰ খং উঠি যাব মই আহো ছাৰ যোৱা মই ব্যৱস্থা কৰিম যোৱা দেউতা ইমান টকা তুমি ধাৰলৈ কিয় লৈছিলা এইবোৰ তহঁতে নুবুজিবিও মাজনী দৰমহা নোপোৱা এজন মাষ্টৰৰ ঘৈণীয়েকৰ চিকিৎসাৰ বাবে আনৰ ওচৰত হাত নেপাতি কি কৰিব পাৰো দেউতা এতিয়া কি কৰিবা ইমান টকা কেনেকৈ দিবা সেয়া তহঁতে চিন্তা কৰিব নালাগে দে কি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই আচৰিত হৈছো ৰতনৰ অন্যায়বোৰ দেখি 20,000 টকা দি মোক সহায় কৰিছো বুলি কৈ 50,000 টকা আদায় কৰিব খুজিছে যিটো ৰতনক কৰি এডাল এডালকৈ আঁচ টানি যোগ বিয়োগ অংকবোৰ কৰিবলৈ শিকাইছিলো সেইটো ৰতনে আজি মোৰ জীৱনৰ লগত অংক কৰিব পৰা হৈ গ'ল স্বাৰ্থৰ যোগ অংকটো কি মোৰ লগতে কৰি পেলালেও মাজনী ৰঘুকাই তাৰ সকলোবোৰ বয় বস্তু ৰেডি হ'ল নে ৰেডি হৈছে ডাঙৰ বাবু গুচি গ'লে ঘৰখন বৰ তাক বিদেশত চাকৰি কৰিবলৈ দিব নালাগিছিল হওক দে তাৰ দৰে বহুতৰ সন্তান সৈন্য বাহিনীত ভৰ্তি হৈ দেশ ৰক্ষা নামত নিজকে উৎসৰ্গা কৰিছে ময়ো সৈন্য বাহিনীৰ পৰাই অৱসৰ লোৱা নাই জানো তোমালোকৰ কথা বেলেগ আছিল ডাঙৰ বাবু দেশৰ এতিয়া যি পৰিস্থিতি ভাবিলে হাত ধৰি কঁপি উঠে তই ঘৰত সোমাই থকা মানুহটো গতিকে তোৰ ভয় লাগিবই যা যা তোৰ চন্দনে মাতিছে যা কিবা বস্তু বিচাৰি পোৱা নাই হ'বলৈ যা গৈছো চন্দন মইনা গৈছো যা সোনকালে যা সকলোবোৰ বয় বস্তু তাক ঠিকমতে ৰেডি কৰি দে সি গৈ পাই যদি ফোন কৰি কয় অমুকটো নাই তমুকটো নাই মই কিন্তু ঘূৰাই নিদিম কৈ দিছো যা সোনকালে যা গৈছো মইনা গৈছো
খুৰা ঘূৰি আহিলা পিছে তুমি অকলে যে নীলম আৰু দেউতা আহিব ওলাইছে মইহে আগতীয়াকৈ চন্দন দাক মাত এষাৰ দিওঁ বুলি আহিলো ভালেই কৰিলা যোৱাৰ সময়ত সকলোকে লগ পাই গ'লে তাৰ মনটো ভাল লাগিব যোৱা মাজনী তুমি ভিতৰলৈ যোৱা ডাঙৰ বাপু তাইলৈ মিছা মিছি কন্দা কথাখন লগাইছে ল'ৰাটোক আনন্দ মনেহে পঠাব লাগে কান্দক দে হাজাৰ হওক মাকৰ মন নহয় জানো যা তাৰ বয় বস্তুবোৰ গাড়ীত উঠাই দিবি যা মই চব ঠিক কৰি থৈছো ডাঙৰ বাপু মনে একো অসুবিধা নোপোৱাকৈ ভাগে চব গাড়ীত মই উঠাই থৈছো কিন্তু এটা কথা পিছত যদি কিবা খেলি মেলি হয় তই চাই ল'বি কিন্তু ৰেহাই নিদিম তোক মই খুৰা চন্দনৰ হ'লে আহিলা নীলম মই আকৌ চিন্তাই কৰি আছিলো ট্ৰেইনৰ সময় হৈছেহি নহয় বল সোনকালে ইহঁতক গাড়ীত উঠাই থৈ আহোগৈ বল আৰু মইতো ৰেডি হৈয়ে আছো পিছে গৰু তোৰ চকুকেইটা সেমেকি উঠিছে যে আনন্দটো তোৰ কথা মতে মোৰ এই দুৰ্ভগীয়া ল'ৰাটোক দেশ ৰক্ষাৰ বাবে উলিয়াই বৰ আনন্দ লাগিছে আজি এৰা আনন্দ কৰ বুজিছ ইহঁত আজিৰ পৰা আমাৰ সকলোৰে ৰক্ষক দেউতা মই ৰেডি হেপী জাৰ্ণি মাই চন হেপী জাৰ্ণি যোৱা দুয়োটাকে কৈছো নিজৰ কৰ্তব্যবোৰ ঠিক মতে কৰিবা তোমালোকে আজি যিটো বিভাগত ভৰ্তি হ'ব খুজিছা তাৰ নীতি নিয়মবোৰ বৰ কঠোৰ আইন শৃংখলা ভালকৈ মানি চলিবা তোমালোকৰ ওপৰত এখন দেশৰ ভৰসা গতিকে দেশৰ মংগল চিন্তা কৰাটোৱেই হ'ল তোমালোকৰ প্ৰধান কৰ্তব্য হ'ব দেউতা মই কথা দিছো আপোনাৰ আদৰ্শ আৰু মহৎ বাণী শিৰত লৈ মই মোৰ কৰ্তব্য কৰি যাম মই কথা দিছো প্ৰতিটো খোজতে মনত ৰাখিম দেশ সঠিক সেৱাৰ কৰা কথা থেংক ইউ মাই লাভলি সন থেংক ইউ ধৰিলো এতিয়াৰ পৰা তোমালোক দেশ ৰক্ষাৰ বাবে চৰকাৰে নিয়োগ কৰা একোজন নিষ্ঠাৱান সাহসী বীৰ সৈনিক আপুনি আহিলে নাই ওলাই গৈছে মোৰ মানে তোমাক অকলে লগ পাব লগা কথা এটা আছিল কৰিবলৈ ল'বা নেকি থেংক ইউ মইনা থেংক ইউ আচল কথাটো কি গম পাইছে নাই মানে এইখন ঘৰলৈ মই বহুবাৰ আহিছো হয় নহয় কোৱাচোন কিন্তু মুকলিকৈতো কথা পতাৰ সুবিধাই পোৱা নাই তাৰমানে কৰি লোৱা আজি মই ইয়ালৈ সেই টকা পইচা হাবি জাবি এইবিলাক বিচাৰি অহা নাই আজিতো ডাইৰেক্টলি মই সেই তোমাক আপোনাক ইমান মিছ বুলি মই ভবা নাছিলো ৰবা এইবিলাক মিছ এইবিলাক পিছত শুনাব ৰবা এইবিলাক এখন পিছত দিবা আগতে মোৰ কথাটো শুনাচোন মইনা এতিয়া সঁচা কথা কৈছো জানা তুমি যদি মোৰ লগত সংসাৰখন পতা নহয় মই এইবিলাক চব এৰি দিম দেউতাৰ যে ধাৰ চাৰ কিবা কিবি আছে এইবিলাক চব এৰি দিম মই জানা টকা পইচা মোৰ কোনো অভাৱেই নাই সেইবোৰ জানাই অকণো অভাৱ নাই গম পাইছেনে নাই 10খন টমটম লাইনত চলাই আছো 10খন কিহৰ প্ৰকাৰ অভাৱটো আছে পিছে এটা কথা বুজিছেনে নাই মৰমৰ অভাৱ বুজিছেনে মৰমৰ অভাৱ ইমানকে মৰম বিচাৰি হাবাথুৰি খাই ফুৰিছো নহয় চাগে কোনেও নিদিয়ে এই মৰমবিলাক যদি বজাৰত বেচা কিনা কৰা বস্তু হ'লেহেঁতেন নহয় একদম ডাইৰেক্টলি বজাৰৰ পৰা 10 বস্তামান মৰম কিনি আনি বিচনাৰ তলত পেলাই থৈ দিলো হয় মই গতিকে উলিয়াই ল'লো হয় আৰু মইনা কোনেও দেখোন মোৰ মনৰ কথা বুজিবলৈ চেষ্টাই নকৰে মইনা চাওক আপুনি মোৰ দেউতাৰ বয়সৰ আপোনাৰ মুখত এনে কথা শোভা নাপায় বৰ্তমান ঘৰত কোনো নাই আপুনি এতিয়া গুচি গ'লে মই ভাল পাম ইমান ধুনীয়াকে কৈছে গুচি গ'লে ভাল পাম বুলি তুমিতো ধুনীয়াকে কৈছা গম পাইছা নাই কিছুমানে আকৌ মুখে বুজি পাওনি লৈয়ে খেলে তথাপি মানুহ নহয় বুজিছানে নাই মই ইয়াতে মই 4জনী চাইছিলো বুজিছানে 4জনী এইখন ধুনীয়া পচন্দ হৈছিল বুজিছানে কি ধুনীয়াকে 4জনী নহয় মই ক'বলৈহে পালো পচন্দ হোৱাৰ কাৰণে মইনা আই লাভ ইউ কৈছো নহয় যিখন কেঁকুৰা তালে খেদি আহিছো মইনা যিখন খেদাই লৈছে কৈছো নহয় দৌৰিছো আৰু কোনোমতে দৌৰি গৈ ৰাস্তা পালো বুজিছানে
পিছে কি হ'ব কপাল বেয়া এই ষ্ট্ৰীট বেগা সোপা আছে ষ্ট্ৰীট বেগা এটা খুন্দা মাৰি থৈ যে এনেকুৱাকে পৰিছোঁ মই না লগে লগে চাইছোঁ মোৰ হাত দাঁত দুটা নাইকিয়াই হ'ল বুজিছেনে দাঁত দুটাহে নাই লগে লগে সোণাই তাত গৈ দুটা সোণৰ দাঁত লগাই থৈ কি বুলি ভাবি পইচা আছেতো মোৰ পইচা হয় না ফিচিলিটি পাবা তুমি গম পাইছা নাহে বিয়া পতাৰ পিছত যেতিয়া দুইটা শুই থাকিম তুমি ধুনীয়াকে কাণৰ ওচৰতে কৰিবা হেই কোনো আঙুঠি এটা লাগে বছ কথা নাই পিছদিনা সোণাই দোকানলৈ যাম খুলুককে দাঁত এটা খুলি দিম আঙুঠি বন্ধি যাব কি ভাবিছা এনেকুৱা ফিচিলিটি ক'ত পাবাহে তুমি চাবাৰে মই না মই কৈছোঁ কিন্তু মই মানুহক যেনেকৈ অনুৰোধ কৰিব জানো নহয় তেনেকৈ জোৰ কৰি আদায় কৰিব জানো তুমি মান্তি নহ'লে মই কিন্তু বেলেগ ৰাস্তা ল'বলৈ বাধ্য হ'ম ভালে ভালে কৈছো ওলাই যাওক নহ'লে কিন্তু মই চিঞৰি চিঞৰি মানুহ মাতিম তাৰমানে তুমি মোৰ কথা বুজিবলৈ অকণো চেষ্টাই নকৰিলা ন অকণো বুজিব চেষ্টা নকৰিলা তোমাক কি বুজিব লাগে মই ভালকৈ বুজিছোঁ নতুনকৈ বুজাবৰ কোনো দৰকাৰ নাই ঘৰত কোনো মানুহ নথকাৰ সুযোগত এজনী ছোৱালীৰ মন ঘূৰাবলৈ চেষ্টা কৰাটো কিমান অপৰাধ সেই কথা তুমি বুজা নাই নহয় ৰাইজ মাতি বিচাৰ দিম তোমাৰ ওপৰত ধৰুৱা মুখত ইমান ডাঙৰ ডাঙৰ কথা কৈ শোভা নাপায় মই তোমাৰ ওচৰত ধনৰহে ধৰুৱা ৰতন মনৰ ধৰুৱা নহয় কি সাহসত তুমি মোৰ ছোৱালীক বিয়া পাতিবলৈ হাত মেলিছা ছাৰ মই উপকাৰে কৰিব খুজিছোঁ ছাৰ জুইত পালে মই সমস্ত ঋণৰ কথা পাহৰি যাম নহ'লে কিন্তু এই ঘৰ মাটি কাঢ়ি ল'বলৈ মোৰ বেছি সময় নালাগে প্ৰয়োজন হ'লে বাটৰ ভিক্ষাৰী হৈ থাকিব ৰতন তথাপি তোমাৰ দৰে লম্পট এটা লৈ মোৰ ছোৱালীজনীক মই দিব নোৱাৰোঁ যি মন যায় তুমি কৰাকৈ যোৱা ঠিক আছে ছাৰ মই আহোঁ সময়ত কিন্তু আপুনি প্ৰস্তাৱ আহিব কৈ দিছোঁ ভালকে প্ৰস্তাৱ আহিছোঁ বাৰু মই দেখাই যাওকচোন কি হয় নেকান্দিবি মাজনী নেকান্দিবি অভাৱৰ সুযোগ বেয়া মানুহবোৰে চেষ্টা কৰে তাৰ বাবে দুখ কৰিলে কি হ'ব কচোন বাৰু মোৰ ভয় লাগিছে একো চিন্তা কৰিব নালাগে ঈশ্বৰ আছে নহয় মাজনী ঈশ্বৰ আছে সহায় কৰিব দে তই যা ভিতৰলৈ যাচোন মই অলপ কথাটো ভালকৈ চিন্তা কৰোঁ হেৰ দেৱ ঘৰতে আছনে তই আহিবি বচোন বল কি হ'ল তই মনটো মাৰি আছ যে এৰাও আমাৰ দৰে মানুহৰ বিপদ বহুত আকৌ কি বিপদ হ'ল হেৰ চাচোন ছোৱালীজনীক ঘৰখনত অকলে এৰি যাবলৈ বৰ চিন্তাই লগা হলো অলপ আগতে মই নথকাৰ সুযোগত সেই ৰতন ঠিকাদাৰে আহি বৰ বেয়া কথা কিছুমান কৈ গ'ল কি ৰতন ঠিকাদাৰ ইয়াৰ পৰা দেখিছোঁ সমাজখনৰ শান্তি নাইকিয়া হৈ গ'ল ইমান অসভ্য কি কৰিবি মই বৰ চিন্তাত পৰিছোঁ হেৰি নহয় তই কথা এটা মন কৰিছনে নাই চন্দনৰ লগত জুৰিৰ সম্পৰ্কটো কিমান গভীৰ হৈ পৰিছে তই বাৰু জাননে তই মোক বুজাই ক'ব নালাগে দে সিহঁতৰ কথা ময়ো জানো বহু দিনৰ পৰাই যে সিহঁতৰ প্ৰেম সেই কথা মই নজনা নহয় তেনেহ'লে তোৰ কোনো আপত্তি নাই আপত্তি কিয় থাকিব কচোন তোৰ ছোৱালী মোৰ বোৱাৰী হ'লে মই ভালহে পাম আমি দুয়ো বন্ধু আৰু আমাৰ সম্পৰ্কটো সিহঁতে ৰাখিব খুজিছে অতি পত্নী হৈ কিমান আনন্দৰ কথা এইটো কথাটো মইতো কম বুলি ভাবি আছিলো চিন্তা কৰিব নালাগে ল'ৰাৰ চাকৰি হ'ল যেতিয়া অতি সোনকালে মই সিহঁতৰ বিয়াৰ ব্যৱস্থাটো কৰি পেলাম দাদাৰ চাকৰি হোৱাৰ কথা তাৰমানে তুমি সঁচাকৈ নাজানা পুলন্দা আমাৰ কথা মনত ৰাখিলে খবৰ পাওঁ তাৰ চাকৰি হ'ল নিয়মৰ চাকৰি হ'ল মই খবৰ পাবলৈ সিহঁতকো বন্ধু বুলি ভাবে জানো তুমি খং কৰিলে কি হ'ব তুমিতো ইয়াত নাথাকা ডাক্তৰী পঢ়িবলৈ দিল্লী পালাগৈ পিছে ৰিজাল্ট কি হ'ব ৰিজাল্ট ভাল বিৰাট ভাল ভাবিছিলোঁ পৰীক্ষা শেষ কৰি আহিছোঁ যেতিয়া নীলম চন্দন আৰু মই বহুত ফূৰ্তি কৰিম নদীত মাছ ধৰিম সাঁতুৰি নাদৰি গা ধুম শৈশৱৰ সেই সোণোৱাৰী দিনবোৰ আকৌ ঘূৰাই আনিম কিন্তু সিহঁত দুইটাই গুচি গ'ল নিজৰ কামলৈ তেহেঁতৰো উপায় নাই যেনেকৈ তুমি এদিন গুচি গৈছিলা মেডিকেল পঢ়িবলৈ মই কিন্তু সিহঁতৰ পাৰ্মিশ্যন লৈ গৈছিলোঁ দেই ৰিণ্টি আৰে শুনক দেখোন কেনে খবৰ ভাবিছিলোঁ ডাক্তৰ হৈ আমাক পাহৰি গ'লা নেকি কি যে কয় খুৰী
কিয় পাহৰিম বাৰু চন্দন নীলম আৰু মোক মানুহে ত্ৰিমূৰ্তি বুলি মাতিছিল য'তেই থাকো আমি তিনিওটা একেলগে থাকো ইমান বন্ধুত্বৰ পাছত আপোনালোকক জানো মই পাহৰিব পাৰো পিছে মইহে বৰ বেয়া পাইছো কৰি সিহঁতৰ ভাল খবৰটো অন্ততঃ মই পাব লাগিছিল হ'ব দিয়া অসন্তোষ নকৰিবা হঠাৎ এপইণ্টমেণ্ট আহি গ'ল মইতো এইবোৰ আৰ্মি ফ'ৰ্চ একেবাৰে পচন্দ নকৰোঁ দেউতাকেহে এইবোৰ কৰিলে তেনেহ'লে মা তুমিতো আৰ্মি দেউতাক কেনেকৈ পচন্দ কৰি বিয়া হ'লা ৰ'বা ধেমালি নকৰিবা শুনিছা পুলক দা মাৰ কথা যোৱা আলহী গোপাই ৰাখিবানে সোনকালে খোৱা বোৱাৰ ব্যৱস্থা কৰাগৈ হ'ব দিয়া মই যাওঁ বাৰু তুমি কথা পাতা তুমি ঘৰ কেতিয়া পালাহি খুৰী মই কালি পালোহি একদম পৰীক্ষা ঠিক কৰি আহিছো তাৰমানে ৰিজাল্টৰ পাছত ডাক্তৰ হ'বা কোন ডাক্তৰ হ'ব বাইদেউ আমাৰ দেখোন তাৰমানে তুমি ডাক্তৰ হ'বা ভাল ল'ৰাৰ কাম তেনেকুৱাই আৰু গোপাই বঢ়িয়া এইবাৰ মই যুঁজিম বেমাৰৰ লগত কঁকালৰ বিষৰ কথাকেই ক'ম ডিঙিৰ বিষৰ কথাকেই ক'ম নে মূৰৰ বিষৰ কথাই ক'ম নে পানী লগা মূৰৰ বিষৰ কথাই ক'ম আগুৰি ধৰি আছে বুজিছা হ'ব দিয়া তুমি বেমাৰৰ লিষ্টখন এতিয়াই গাই শুনাব নালাগে কিয় নকলা বাইদেউ সেইবাৰ তাইক আমাৰ হাজৰিকা ডাক্তৰ ওচৰলৈ লৈ গৈছিলা মনত আছে যিহে গৰুক বেজি দিয়াৰ দৰে খচকৈ সেইডাল সোমোৱাই দিলে ক'বলৈ ভাষা নাই কিমান নিশ্চয় হ'ব লাগে নে বাৰু এইবাৰ যেতিয়া ঘৰৰ ডাক্তৰ হৈছে মৰম লগাকৈ বেজি দিব লাগিব নহয় নে পুলক বোপা হ'ব দিয়া এইবাৰ মই চব ঠিক কৰি দিম শুনিছা মীনাক্ষী চন্দনৰ ভাল খবৰ এটা দিছেহে বুজিছা কি ভাল খবৰনো মই কোৱা নাছিলো নে তাৰ গাতে জগদীশ কটকীৰ বিশুদ্ধ তেজখিনি প্ৰবাহিত হৈ আছে তাক মই এনেকুৱা পুৰস্কৃত কৰিম জিন্দগী তাৰ মনত লৈ যাব লাগিব কথানো কি বুজাই নকয় কিয় হয় দিয়ক খুৰা চন্দনক কি কৰিলে আমি দেখোন জনাই বুজিছা বুজিছা তোমাৰ বন্ধু মুদ্ৰিত ফলত বগাবলৈ লৈছে তাৰ একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠাই তাক উচ্চ আসন দিছে বুজিছা মোৰ ল'ৰাৰ প্ৰমোচন হৈছে বুজিছা প্ৰমোচন এতিয়াৰ পৰা কি আৰু কনিষ্ঠবল চন্দন নহয় জেনেৰেল মেজৰ চন্দন কটকী মানে মেজৰ চাহাব বহুদিন হ'ল একো খবৰ পোৱা নাই ক'ত বা আছে কি কৰিছে হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে এতিয়া সিহঁত ডাঙৰ মানুহ হ'ল নাভাবি থাকিব পাৰো জানো পুলক দা ঘৰখনত এতিয়া আমাৰ কিমান অকলশৰীয়া চোৱাচোন দাদা নাই দেউতাও মাজে মাজে ক'ৰবালৈ নগ'লে নহয় মুঠতে সকলোতকৈ ডাঙৰ কথা চন্দন নিজৰ আপোনজন যেতিয়া বিদেশত থাকে শান্তিনো ক'ত থাকে নহয় জানো যোৱা তুমি যে কি কথাবোৰ কোৱা কিয় লাজ লাগিছে হ'ব তোমাৰ আৰু চন্দনৰ সম্পৰ্কটো সকলোৱে জানে আইজনী শুনিছনে বৰ ভাল খবৰ এটা শুনি আহিছো আইজনী বৰ ভাল খবৰ কি খবৰ দেউতা এই জগদীশৰ ঘৰলৈ গৈছিলো সিহে ক'লে আমাৰ যে চন্দন বোলে চাহাব হ'ল নহয় মেজৰ চাহাব হ'ল অহা সপ্তাহত বোলে কি ঘৰলৈ আহিব সঁচানে সঁচা মানে সঁচা আকৌ কিয় মই মিছা কথা কম চন্দন আহিব বুলি এতিয়াৰ পৰাই গোটেই ঘৰখন উখল মাখল হৈ আছে ৰঘুকাই অ ৰঘুকাই কিনো কৰি আছা চাওঁ এইফালে আহাচোন সোনকালে ৰঘুকাই অ ৰঘুকাই আইজনীও কিয়নো চিঞৰি আছা কিয় মানে মই অকলে ইমানবোৰ কাম কৰিব পাৰো নেকি দাদাৰ ৰুমটো ঠিক কৰি দিয়া ঘৰৰ প্ৰতিটো ৰুমৰ পৰ্দা সলনি কৰা দাদাৰ ৰিডিং ৰুমটো ঠিক কৰা ৰাম নোৱাৰো আৰু ইমান কৰিব মই হ'বলা এনে হাত সাৱটি বহি আছে
ডাঙৰ বাপুৰ কামান পদূলিৰ পৰা বাৰান্দালৈকে গোটেই ফুলৰ টাববোৰ ধুনীয়াকৈ সজাব লাগে ফুলনিখন চাফা কৰিব লাগে ঘৰৰ বাউণ্ডেৰীত যাতে চকলেটৰ এটাও বাকলি পৰি থাকিব নোৱাৰিব পিছে আইজনীও তোমাৰ খিৰিকীৰ কাপটো মই যেতিয়া চাফা কৰি আছিলো মই আচৰিত হৈছো ইমান মোৰ লিপষ্টিকৰ টেমা এসোপা তুমি খোৱা নে মুখত খোৱাহে হ'ব হ'ব কামৰ খেলি মেলি হ'লে পাবা নহয় ফুটে কাঢ়িব বুলি দেউতাৰ মই হিচাপ বিচাৰ হৈ আছে ঘৰৰ আছো ঘৰলৈ আহিম কিবা সপ্তাহিক কাম মহাপ্ৰভুনে ইমান একজন কৰিব লাগে ৰঘুকাই সি আহি পাব সময় হৈছে তাৰ ৰুমটো ঠিক কৰা হ'ল নে ক'ব লাগিছিলে আইদেউ চব ঠিক হৈ আছে মা দাদাই কিন্তু দেৰি কৰিছে ৰ'বা বাটত কিবা অসুবিধা হ'ব পাৰে গাড়ী মটৰত অহা ভুন্দি যাচোন গাখীৰখিনি গৰম কৰিব হ'ব মা কি ইমান দেৰি কৰিছে আপুনি ক'বলৈ তাকে চিন্তা কৰি এবাৰ ইখন সিখন কৰি আছে মোক যে কৈছা তুমি কিমানবাৰ পদূলিলৈ অহা যোৱা কৰিলে তাৰ হিচাপ আছে তোমাৰ নিচিনা মই মানুহক দেখুৱাই হিচাপ বিচাপখন কৰি থকা নাই দিয়া ইমান দিনৰ মূৰত ল'ৰাটো আহিব সেইটো মই জানো কিন্তু তোমালোকৰ মাইকী মানুহবোৰৰ আকৌ কাৰোবাক আগতে দেখা কৰা আগতে কিবা এটা খবৰ দিয়া এইবোৰত আকৌ বহুত চখ নহয় হ'ব দিয়ক ইনষ্টল কৰিব নালাগে কিয় এতিয়া শুনিবলৈ লাজ পাইছা হ'বলা ডাঙৰ বাপু আমাৰ মইনা আহি গ'ল আমাৰ চন্দন মইনা আহি গ'ল আমাৰ মইনা আহি গ'ল কি ভালে দিবি কি দেখি সঁচাকৈ পাই গ'ল মই আহি গ'লো মা আহি গ'লো ৱেলকাম ৱেলকাম মাই জন ৱেলকাম ৱেলকাম বাটত একো অসুবিধা হোৱা নাইতো চন্দন গৰম হোৱাৰ বাবে চিন্তাই লাগিছে শুনিছে চন্দন আৰু অলপ লেট কৰা হ'লে মাৰ ওচৰলৈ ডাক্তৰ মাতিব লগা হৈ গ'লহেঁতেন হ'ব দিয়ক ঠাট্টা কৰিব নালাগে চন্দন আন ভিতৰলৈ হাত মুখ ধুই লৈ কিবা এটা খাই ল'ব ৰ'বচোন মা খাম নহয় আগতে তোমালোকৰ খবৰবোৰ শুনি লওঁ ৰঘুকাই তুমি ঠিকে আছতো মই আকৌ ভাবিছিলো তোমাৰ কঁকালটো অকণমান হালি পৰিছে নেকি ইমান সোনকালে মোৰ কঁকাল নপৰে দেই চন্দন মইনা হয়নে তোমাৰ ল'ৰা ছোৱালী বুকু চাপ লোৱাৰ পাছতহে কিজানি অকণমান লৰম হয় তাৰমানে তোমাৰ দেখিছো বহুত আশা আছে নহয় জানো ৰ'বা সেইবোৰ কথা পাছত আগতে তোমাক হেঁপাহ কোনোবাই খাই ল'ব তোমাক লৈ ডাঙৰ ফুৰা চন্দন মই দেশ ৰক্ষা কৰিব পৰা হ'লা মেজৰ চাহ হৈ ঘৰলৈ উভতি আহিছা ইমান যে আনন্দৰ কথা আজিৰ দিনটো আমাৰ বাবে বৰ আনন্দৰ দিন যিটো কাম মই কৰিব নোৱাৰিলো সেইটো কাম আজি মোৰ ল'ৰাই কৰিছে সি এতিয়া এজন সৈন্য বাহিনীৰ জ্যেষ্ঠ বিষয়া হৈ গ'ল সি যিমানেই ডাঙৰ নহওক ডাঙৰ বাবু মোৰ বাবে কিন্তু সেই কণমানি চন্দন মইনাই হৈ থাকিব মাজনী দুখ নকৰিবি মাজনী এইটো ঘৰুৱা কথা নহয় এখন দেশৰ কথা কাৰোবাক ছুটি দিওঁ বুলি এইটো দিব নোৱাৰে নহয় আজি চন্দন মইনা ছুটিত আহিছে ককায়েৰে আহিব নোৱাৰি কালিলৈ সি আহিব চন্দন মইনা আহিব নোৱাৰে কথা সেইটোহে বহুদিন হ'ল নহয় দাদাক নেদেখা সেইকাৰণে দুখ লাগিছে দেউতা হ'ব থিয় মাজনী চন্দন মইনা আহিব নহয় তাৰ লগতে কথা পাতি মনটো অলপ পাতলাব পাৰিবি আৰু বাৰু মই অলপ বজাৰৰ পৰা আহোঁ ল'ৰাটো আহিব যেতিয়া খালী মুখেৰে পঠাবিনে কিবা কিবি অলপ লৈ আহোঁগৈ যদি নাই নাই একো হোৱা নাই মোৰ চব লৈছো বহুদিন হ'ল তোমাক চাবলৈ খুব মন গৈ আছে সেয়ে ঘৰত সোমাই ইয়ালৈ দৌৰি আহিছো বহুদিন হ'ল নহয় আঁতৰত থাকিলা মোলৈ কি আনিলা একদম পাহৰি গ'লো জানো পাহৰিবাতো আমিনো কোন হওঁ নহয় নহয় আচল কথা সেইটো নহয় মানে আচল কথা হ'ল শুনিবা জানো কোৱা তুমি বেয়া নোপোৱাতো কোৱা বুলিছো কোৱা মানে আচল কথাটো হ'ল নকওঁগে তুমি বেয়া পাবা কোৱা বেয়া নোপোৱাতো নাপাওঁ কোৱা ঠিক আছে শুনা মানে কি হ'ল জানা সেইদিনা মানে তুমি বেয়া পাবা নেকি কোৱা বুলিছো কোৱা ঠিকে আছে তেতিয়াহ'লে মোৰ গাটোত নাই শুনা মানে মই হঠাৎ এজনী ধুনীয়া ছোৱালী লগ পাইছোঁ জানা তাই মোক শান্তিৰে শুব নিদিয়া হ'ল খাব নিদিয়া হ'ল কি ক'লা শান্তিৰে খাব নিদিয়া হ'ল তাৰমানে উপায় নাই জানো তাইৰ চিন্তাত মই বলিহাগৰে হৈ পৰিছোঁ কোন ছোৱালী ক'ৰ ছোৱালী তুমিহে চিনি নোপোৱা মোৰ মা দেউতাই কিন্তু তাইক ভালকৈ চিনি পায়
তাৰমানে তাইক তুমি বিয়া পাতিম বুলি কৈ দিলা? নহয় কি কৰিম আকৌ তাই মোক টিভিটো পূজা কৰিব লৈছে মাক ক'লো মা চাকৰি কৰিছো তেতিয়া তাইক ভাল উপহাৰ এটা দি দিম মায়েতো লগে লগে কৈ দিলে সৰু ল'ৰা ছোৱালী অমূলাক পুতলা এটা প্ৰেজেণ্ট দিটো লাভ নাই গতিকে ভালকৈ আঙুঠি এটা বনাই আনো লগে লগে ময়ো এটা সুন্দৰ আঙুঠি বনাই পেলালো তাৰমানে আঙুঠিটো তাইক পিন্ধাই দিলা? নকৰো বাৰু পিন্ধোৱা নাই পিন্ধামহে তেনেহ'লে মোৰ ওচৰলৈ বিয়া আহিছা এইবোৰ কথা মোক কিয় জানিব লাগিব? কাৰণ মোৰ পৰিয়ালৰ ছোৱালীজনী সম্পূৰ্ণ নহয় সেইজনী হ'ল এইজনী তোমাক আজি মই এৰিছো। তোমাক আঙুঠি পিন্ধাবলৈ মই মাত চাব লাগিব নেকি কোৱা তোমাক মই এখন ঘৰ য'ত মৰম স্নেহৰ মাজত